Hello everyone, welcome to my mini vlog. আজি আমি গৈ আছো স্কুলৰ ফালৰ পৰা এক্সকাৰশন শিৱসাগৰলৈ বুলি আৰু এয়া বাটতে লগাই ললো আমাৰ পোষ্টাৰখন আৰু এয়া আমাৰ দীপক ছাৰে পোষ্ট দি আছে। এয়া আমি এতিয়া ওলাম আৰু স্কুলৰ পৰা। এয়া দেখিছেনে বাটত ইমান কুঁৱলী পৰিছে, একেবাৰে দেখিয়ে পোৱা নাই। আৰু আমি গৈ ব্ৰেকফাষ্ট কৰিবলৈ বুলি বাইপাছতে গাড়ীখন ৰখালে আৰু আমি সকলোৱে ব্ৰেড চাহ কল ৰাস্তাৰ মাজতে আমি খালোঁ আৰু ফাইনেলি আহি আমি শিৱদৌল পালোহি আৰু শিৱদৌল পূজা কৰি লগতে দেৱীদৌল বিষ্ণুদৌলতো আমি সেৱা কৰি আহিলোঁ। এয়া শিৱদৌল, এয়া দেৱীদৌল। শিৱদৌলৰ পৰা আমি গ'লোঁ ৰংঘৰলৈ বুলি আৰু এয়া আমি টিকেট কাটি ল'লোঁ। ল'ৰা ছোৱালীৰ কাৰণে টিকেট লগা নাই বাৰু, আমাৰখিনিৰ কাৰণে আমি টিকেট 6 জনৰ কাৰণে কাটিলোঁ। টিকেট কাটি এয়া ৰংঘৰ বুলি গৈছোঁ। এয়াই হৈছে ৰংঘৰ। আহোমৰ ৰজা ৰুদ্ৰসিংহৰ দিনত বনোৱা হৈছিল আৰু এছিয়াৰ আটাইতকৈ পুৰণি পেভিলিয়ন বুলিও জনা যায়। ইয়াত ৰজা মহাৰজাসকলে ওপৰত বহি ম'হ যুঁজ খেল ধেমালিবোৰ চাইছিল বুলি কোৱা হয়। ৰংঘৰ চোৱাৰ পিছতে আহিলোঁ আমি তলাতল ঘৰ চাবলৈ বুলি। তলাতল ঘৰ বনাইছিলে আহোম ৰজা ৰাজেশ্বৰ সিংহই আৰু এই ল'ৰা ছোৱালীবোৰৰ লগত লৈ আমি আহি তলাতল ঘৰটো চাই আছোঁ। এয়া হৈছে বৰটোপ। আগৰ দিনত ৰজা মহাৰজাসকলে এই বৰটোপেৰে যুদ্ধ কৰিছিল বুলি কোৱা হয়। ভাত খাই আমি গ'লোঁ জয়সাগৰ পুখুৰী চাবলৈ বুলি আৰু এই জয়সাগৰ পুখুৰীৰ পাৰতে জয়দৌল শিৱদৌল অৱস্থিত। বুৰঞ্জীত পোৱা গৈছে যে ৰুদ্ৰসিংহই মাতৃ জয়মতীক স্মৰণ কৰি এই পুখুৰীটো খন্দা হৈছিল। তাৰপিছত আমি ভালে ভালে ঘৰ আহি পাই মোৰ ভাগৰ লাগিলে। এয়া মই গাখীৰত অলপ কেশৰ মিলাই খাই আজিলৈ মোৰ মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ। বাই।